নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? খবৰ নিশ্চয় ভাল আপোনালোকৰ। আজি দীপাৱলী, গতিকে সকলোকে মই পোনপ্ৰথমে দেৱালীৰ শুভকামনা জনালোঁ। ময়ো ঘৰৰ গোটেইখিনি কাম কৰি আহি গা পা ধুই আহি চাকি ধূপ জ্বলাই দিলোঁ। এতিয়া আমি আমাৰ ঘৰত যাম, মানে আমাৰ মেইন ঘৰত যাম। ইয়াতে ভাড়া ঘৰত আহিছোঁ হে 2-3 দিন হ'ল, গতিকে ইয়াতে গোটেই সামগ্ৰীবিলাকো অনা হোৱা নাই, গোটেইখিনি নাই। এনেই চাকি ধূপ জ্বলাই গোঁসাই সেৱা কৰি ল'লোঁ। আৰু আমি মেইন ঘৰতে সকলোখিনি পালন কৰিম। তাতে আমি ভালকৈ প্ৰসাদ দিম, গোঁসাইক প্ৰসাদ দি আমি গোটেই মন্দিৰ আছে তাত আমাৰ, গতিকে ভালকৈ আমি উদযাপন কৰিম দেৱালীটো। সেইকাৰণে আমি ঘৰলৈ যাম, আৰু দেৱালীত ঘৰলৈ যাবই লাগিব, কাৰণ সেইখনে মেইন ঘৰ। ইয়াত আমি আমাৰ মানে কি ছোৱালী পঢ়াৰ কাৰণেহে আমি ভাড়া ৰুম ল'ব লগা হ'ল। গতিকে আগৰ ভিডিঅ'ত মই কৈছোঁৱে গোটেইখিনি, যিসকলে চোৱা নাই চাই ল'ব। এতিয়া আমি যাব ওলাম। সিয়াই অকণমান পাপাৰ লগত খেলিব বিচাৰিছিলে, খেলি আছে। এইখিনি টাইমতে মই নিব লগা সিয়াৰ কাপোৰ এইবিলাক পেকিং কৰি আছিলোঁ। অকণমান খেলিলে, খেলা হোৱাৰ পিছত মই সিয়াক উলিয়াই দিম, সিয়াৰ পাপাও ওলাব, তাৰপিছত আমি যাম। লগত পিহুকো লৈছে মাজে মাজে। আৰু এতিয়া সিয়াই যদি সিয়াৰ মতে নিমিলে তেতিয়াহ'লে সিয়াই কান্দি দিয়ে। সিয়াই কান্দি দিলে। তাই কিবা কৈ আছিলে, পিহুৱে বুজি পোৱা নাই, কাৰণ সিয়া যিহেতু সৰু, কিছুমান কথা বুজি পোৱাত দিগদাৰ হৈ যায়। মই বুজি পাওঁ, কান্দি আছে, যাবৰ কাৰণে ৰেডি হ'লোঁ। এইয়া ইয়াক উলিয়াই দিম। আমি ওলোৱা হোৱাৰ পিছত হিয়াৰ পাপা অকণমান এনেই ওলাই গৈছিলে, তেতিয়া হিয়াই হাহাকাৰ লগাই দিছে, মা পাপা ক'ত গ'ল, মা পাপা ক'ত গ'ল। হিয়াৰ পাপা আহি গ'ল। এতিয়া আমি একদম ৰেডি। আহি পালোঁ, পাই কাপোৰটো চেঞ্জ কৰি ল'লোঁ। তাৰপিছত হিয়াৰ আটা, এইটো ঘৰৰ আটা। আৰু ইফালে হিয়াৰ পাপাক কলপুলি পুতাত ব্যস্ত। আমি ঘৰ আহি পোৱাৰ পিছত কলপুলি পুতিলে। এতিয়া মই ভাত বনাব ওলালোঁ। মই ভাত খোৱা নাই, কাৰণ যিহেতু আজি কালী পূজা হয়, কিন্তু বাকী হিয়াৰ পাপা, এনেকৈ হিয়াৰ আইতা ভাত খাব, গতিকে মই এইবিলাক ভাত বনাই দিছোঁ। মই বনোৱাত ব্যস্ত হৈ গ'লোঁ। বিশেষ একো কৰা নাই, অলপমান চিম্পুলকৈ বনালোঁ। ভাত বনোৱা হোৱাৰ পিছত সকলোকে ভাত দি মই গা পা ধুই আহিলোঁ। আহি অকণমান ৰেষ্ট লৈছোঁ, 5-10 মিনিটমান ৰেষ্ট লৈছোঁ। এতিয়া সন্ধিয়া হ'বৰ হৈছে আৰু চাকি জ্বলাব। এই দেখিছেনে মোৰ বিচনাৰ এই আই গ্লাছখন হিয়াই কালাৰেৰে একদম আঁকি দিছে, অৱস্থা নোহোৱা কৰিছে। আজিকালি তাই বেৰত আঁকে, ৱালত, মানে চাৰিওফালে আঁকে, য'তে পায় তাতে আঁকি দিয়ে কালাৰ পেঞ্চিল। এই হিয়া বিজি হৈ গ'ল, চাকিবিলাক তাই চিজিল কৰি দি আছে। মোৰ বিৰাট ডাঙৰ হেল্পাৰ হৈ গৈছে একদম। ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাইছে সামগ্ৰীখিনি। মোৰ এটা কাম আগবাঢ়ি থাকিল। তাই বিৰাট ফূৰ্তি পাইছে। তাই এইটো 3 নম্বৰ দেৱালী হয়, তাইৰ জন্মৰ পৰা এইটো 3 নম্বৰ হয়, গতিকে তাই এইবাৰ অলপমান বুজাও হৈছে। মই এতিয়া চাকি জ্বলাব ওলালোঁ। চাকি ধূপ জ্বলালোঁ মন্দিৰত, আৰু প্ৰসাদৰ যোগাৰবিলাক কৰিলোঁ। কৰি লৈ দি থৈ এনেকৈ হিয়া আৰু মই অকণমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে। ৰাস্তাত আহি লগ পালোঁ এই খুৰা-খুৰীহঁতৰ কাষৰে। হিয়াক দেখাই আছে, লাইট দেখাই আছে। আমিও অলপমান এনজয় কৰিলোঁ। এনেকৈ আজি দেৱালীটো পাৰ কৰিলোঁ। এইটো আমাৰ ঘৰৰ পদূলিত
ফুৰি আহিলোঁ, মানে অকণমান ফুৰিব গৈছিলোঁ কাষতে এনে আমি সকলোবিলাক লগ হৈ আমাৰ নেইবাৰ গোটেইখিনি ফুৰি আহি এতিয়া হিয়াৰ টোপনি লাগিছে কাৰণ তাই আজি দিনটো হোৱা নাই। ত' তাইক খুৱাই দিলোঁ, তাইক খুৱাই থলোঁ। এতিয়া মই ভাত বনাব আহিছোঁ, এতিয়া মই ভাত বনাম। আজি ব্লগটো ইয়াতে সামৰোঁ। যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।